3 নম্বৰ দাওগুৰি গাঁও হয় এইটো আৰু এই নদীত আমাৰ গাঁৱৰে 4টা ল'ৰা গা ধুবলৈ আহিছিল অনুমান 1মান বজাত তো 4টা ল'ৰা ইয়াতে পানীত পৰিছিল 3টা ল'ৰা উদ্ধাৰ হৈছে আৰু এটা ল'ৰা এতিয়ালৈকে পোৱা নাই তো 3টা ল'ৰাই মানে অসুস্থ হৈ আছে হস্পিটেলত ভৰ্তি কৰিছে লগতে আৰু এটাৰ যেটো পোৱা নাই তাৰ উদ্ধাৰ অভিযান চলিছে লগতে আমাৰ ইয়াত আহিছে উদ্ধাৰ অভিযান আৰু লগতে আমাৰ শ্ৰীৰামপুৰ আৰক্ষী চৌকীৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয় লগতে আৰু পুলিচ প্ৰশাসন আহিছে কি নাম ল'ৰাটোৰ দেউতাকৰ নাম হ'ল মইচাৰ আলী আৰু ল'ৰাটোৰ নাম হ'ল আমিনুৰ আলী আমিৰ হামজা কিমান বছৰ এইটো 8 বা 9 বছৰ এনেকুৱা হ'ব